প্ৰথমতে সবকে 77তম স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই মই সবক জনাবলৈ বিচাৰিছোঁ যে আমি অহা 13 বছৰ ধৰি এইখন প্ৰগ্ৰাম অনুষ্ঠান চলাই আহিছোঁ প্ৰয়াস সাংস্কৃতিক গোষ্ঠীৰ তৰফৰ পৰা আৰু আমি প্ৰতি বছৰ এইটো কৰোঁ 15 আগষ্ট আৰু 26 জানুৱাৰীত এইখিনি অনুষ্ঠান আমি পাতোঁ আমি ভাবোঁ যে থ্ৰু আৰ্ট কম্পিটিশ্যন এইবিলাক সৰু সৰু বাচ্চাৰ প্ৰতিভাৰ বিকাশ হ'ব আৰু সেইটো ভাবিয়ে আমি এই অনুষ্ঠানখন পাতোঁ প্ৰতি বছৰ আৰু তাৰ লগতে আমি গোটেই বছৰখিনিত এক্সটাম্পৰ পিচ কম্পিটিশ্যন কুইজ কম্পিটিশ্যন আবৃত্তি কম্পিটিশ্যন আৰু গানৰ কম্পিটিশ্যন কৰি তাৰপিছত সৰস্বতী পূজাৰ দিনা আমি এইটো প্ৰাইজটো এটা সাংস্কৃতিক অনুষ্ঠানৰ মাধ্যমে এই ল'ৰা ছোৱালীবিলাকক যাতে নাকি সিহঁতৰ উৎসাহ বৃদ্ধি পায় সেইকাৰণে আমি এটা সাংস্কৃতিক অনুষ্ঠান কৰি তাত প্ৰাইজ বিতৰণ কৰোঁ এই যিবিলাক প্ৰগ্ৰাম আমি 15 আগষ্ট আৰু 26 জানুৱাৰীত কৰোঁ সেইখিনি আমি প্ৰস্তুত কৰোঁ আজি আছিল ৰাতিপুৱা আমাৰ 7:20 আমাৰ ফ্লেগ হোষ্টিং হ'ল তাৰপিছতখিনি 3:30 বজাৰ পৰা আজি আমাৰ আৰ্ট কম্পিটিশ্যন আছিল ক্লাছ নাৰ্চাৰীৰ পৰা আপ টু 10 লৈকে আৰু প্ৰত্যেকটো মানে ক্লাছ ৱাইজ যেনেবা 1 2 3 4 5 6 7 8 9 10 এনেকৈ তাৰ থিমটো ভাগ কৰি দিয়া হৈছে আমাৰ নেশ্যনেল এমব্লেম আছিল তাৰপিছত নেশ্যনেল ফ্লেগ আছিল নেশ্যনেল বাৰ্ড আছিল নেশ্যনেল ফ্লাৱাৰ আছিল তেনেকৈ আমি এইবিলাক ভগাই লৈ আৰু এজন জাতীয় মানে সংগ্ৰামীৰ বিষয়ে আঁকিবলৈ দিছিলোঁ তেখেতে সিহঁতে যেনেকৈ আঁকিব বিচাৰিছে তেনেকৈ তাৰ চিত্ৰটো সিহঁতে আঁকিছে এইখিনি আজিৰ আমাৰ মানে প্ৰগ্ৰাম আছিল গোটেই দিনটো চ' ধন্যবাদ আজি প্ৰয়াস সাংস্কৃতিক গোষ্ঠীৰ তৰফৰ পৰা আমি সকলো ৰাইজক হ্যাপি ইণ্ডিপেণ্ডেন্স ডে জনাই আছোঁ আজি আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা আছিল আৰু আমাৰ লগৰ মাজত আহিছিল শ্ৰী অশোক কুমাৰ সিংহী মহাশয় চ' আমি খুবেই আনন্দিত হৈছোঁ ছাৰ আহিছিল আমাৰ মাজত আৰু আমালোকৰ উৎসাহ বঢ়াইছিল আৰু আমাৰ প্ৰতিযোগিতা আছিল চিত্ৰাংকন প্ৰতিযোগিতা আৰু আমালোকে 15 আগষ্ট আৰু 26 জানুৱাৰী চিত্ৰাংকন প্ৰতিযোগিতা কৰোঁ আৰু আমালোকে এইটোৰ প্ৰয়াস সাংস্কৃতিক গোষ্ঠীৰ লগত জড়িত থাকি আমি বহুতেই আনন্দিত এইটোৱে কৈ আমি